মানকাছৰৰ কুচনীমাৰা বজাৰত উচ্ছেদ অভিযান 134খন দোকানত উচ্ছেদ অভিযান চলালে জিলা প্ৰশাসনে মানকাছৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুচনীমাৰা চক্ৰ বিষয়া জ্ঞানজ্যোতি দত্তৰ উপস্থিতিত চলাই উচ্ছেদ অভিযান ঘাইপথ বহল কৰাৰ বাবে আজি চলিল উচ্ছেদ অভিযান উল্লেখ্য যে দক্ষিণ হালমাৰা মানকাছৰ মূল ঘাইপথ হাতশিঙিমাৰীৰ পৰা জনজনীলৈ গড়কাপ্তানি বিভাগৰ পথটি অসমমালা আঁচনিৰ অধীনত নিৰ্মাণ হ'ব যাৰ বাবে জিলা প্ৰশাসনে ঘাইপথৰ দুয়োকাষে থকা অবৈধ দোকানসমূহত চলাই উচ্ছেদ অভিযান দেখা গৈছে যে এভাৰেজ 99 ফুট কৈ আছে কিন্তু কিছুমান জায়গাত কম বা বেছি থাকিব নিশ্চিতভাৱে ৰেকৰ্ডে যেটো কব ৰেকৰ্ডত থকা 1 ইঞ্চি মাটিও আমি বেদখলকাৰী কবলত থাকিব নিদো সেই মাটি আমি বেদখল সম্পূৰ্ণৰূপে উচ্ছেদ কৰিম যদি বেদখলকাৰীয়ে কাবাৰ নামত আবণ্টন থকা মাটি কোনো কাৰণত বেদখলকাৰী কবলত পৰিছে নিশ্চিতভাৱে সেই মাটিও আমি প্ৰশাসনে জাননী জাৰি কৰি বেদখল মুক্ত কৰিব লাগিব যদি তেখেতলোকে জিলা প্ৰশাসনক অনুৰোধ কৰে আমি চেষ্টা কৰিম সেই সকল ব্যৱসায়ী যাতে তেখেতলোকৰ ব্যৱসায়টো পুনৰ চলাব পাৰে ব্যুৰ ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট